এতিয়া 2টা বাজিছে আমি গা পা ধুই দুজনী ৰেডি আমি ক'লে যাম আমি অৰুণাচলৰ নামচাইলৈ যাম লেটছ গো হেল্ল' লাভলিজ ৱেলকাম বেক টু মাই চেনেল দিছ ইজ মি অনন্যা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰিছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু সুস্থকৈ আছে বুলি আৰু আমি এতিয়া ৰাতি 4টা বজাতে ওলাইছোঁ অৰুণাচলৰ দিশে আৰু বলক তেন্তে ৰাজমহল দেখাই থাকোঁ মই আচলতে একেবাৰে শুই গ'লোঁ আৰু একেবাৰে মই ডিব্ৰুগড়ত সাৰ পাইছোঁ য'ত জগন্নাথ মন্দিৰ আছে আৰু জগন্নাথ মন্দিৰৰ ওচৰতে মই একেবাৰে সাৰ পাইছোঁ আৰু ইমান ধুনীয়া জগন্নাথ মন্দিৰ ভাগ দেখিবৰ কাৰণে আৰু এয়া আমি ডিব্ৰুগড় চাবুৱাত চাহ একাপ খাই ল'লোঁ আমি যিহেতু লৈ গৈছিলোঁ চাহ আৰু চাহ একাপ খাই ল'লোঁ আৰু এয়া অৰুণাচলত সোমোৱা নাই সোমাম আৰু তাৰ আগত সেয়া পাৰ হৈ পেলাই আমি পাছ বনাইছোঁ যিহেতু পাছ উলিয়াব লাগিব আৰু এয়া ফৰ্ম এখন ফিল আপ কৰিব লাগে সেই ফৰ্মখন ফিল আপ কৰি ল'লোঁ তাত আচলতে মানুহ থাকেই কৰি দিয়ে আৰু বহুত বেছি লাইন ফুৰিবৰ কাৰণে আচলতে বহুত বেছি মানুহ আহিছে আৰু ফাইনেলি আমি অৰুণাচলত সোমাই গ'লোঁ ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট আৰু আমি গৈ আছোঁ আৰু পৰিৱেশটো ইমান ধুনীয়া আৰু বলক ৰাইজ আপোনালোকক দেখাই যাওঁ বেছি কথা নকওঁ আৰু হয়তো ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে আৰু মই ভাবিছোঁ আচলতে 2টা পাৰ্ট কৰি দিম গতিকে আমনি যাতে নাপায় আৰু দেই ৰাইজ আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে ব্লগটো চাই পেলাই আৰু নেক্সট সোনকালে নতুন ব্লগ দি আছোঁ আৰু আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন হৈছে পৰশুৰাম কুণ্ড আমি তালৈ যাম ফাৰ্ষ্টে তাৰপাছতহে আমি বেলেগলৈ যাম আৰু 79 কিলোমিটাৰ এতিয়াও আছে পৰশুৰাম কুণ্ডলৈ জেগাতে সাৰ পাব আৰু এখন দলং আচলতে ভাগি গৈছে বোলে তাত আৰু সেইটো কাৰণে সেইটো ৰাস্তা বন্ধ কৰি যিটো মেইন ৰাস্তা আছিলে মানে এটা ৰাস্তা বন্ধ কৰি এখন নতুনকৈ হাবি কাটি পেলাই আকৌ এই দলংখন বনাই দিবলগীয়া হৈছে এইখন টেম্পৰেৰী কাৰণে দিছে আৰু সেইটো এখন ভাল হ'লে এইখন উঠাই দিব আৰু এইটো এটা ৰাস্তা নতুনকৈ বনাই দিছে তেওঁলোকে এতিয়াও পৰশুৰাম কুণ্ডলৈ আমাৰ ৰাস্তা আছে 57 কিলোমিটাৰ আৰু তাৰ প্লেচটো ইমান ধুনীয়া আচলতে তেওঁলোকৰ চব বৌদ্ধৰ মানে ৰাখিছে আৰু গল্ডেন কৰি পেলাই ৰাখিছে খুব বেছি ধুনীয়া মই বাকীখিনিও আপোনালোকক দেখাই আছোঁ চাই যাওক তাত আচলতে এটা বস্তু খুব বেছি ভাল লাগিলে সেইটো হৈছে তাত যিসকল মানুহ বাহিৰৰ পৰা যায় সেইসকল মানুহক বহুত বেছি ৰেচপেক্ট কৰে আৰু মানে গাড়ী চাড়ীবোৰ তেওঁলোকে যদি দেখে বাহিৰৰ গাড়ীৰ নিচিনা তেন্তে তেওঁলোকে নিজৰ গাড়ীখিনি নমাই দিয়ে ৰাস্তাৰ পৰা কাষলৈ আৰু আগতে তেওঁলোকক মানে বাহিৰৰ পৰা অহাখিনিক যাবলৈ দিয়ে আৰু আমি একেবাৰে পাহাৰৰ কাষে বহুত ওপৰলৈ উঠি গৈ আছোঁ আচলতে দেখাই আছোঁ বাৰু চবফালে গ্ৰীণ কেৱল গ্ৰীণ আৰু ভাল লাগিছে গৈ পেলাই আৰু ঘৰবোৰ এনেকুৱা তাত আৰু দেখাই আছোঁ বাৰু বলক ৰাইজ কি মজা পানীখিনি যে আৰু বহুত বেছি অপেক্ষা কৰি আমি ৱাক্ৰ ভিলেজ পালোঁগৈ আৰু বহুত বেছি দূৰ নাই আৰু পাই আছোঁ বলক এণ্ড ফাইনেলি আমি পালোঁহি পৰশুৰাম কুণ্ড আৰু আমি যিহেতু ওপৰত আছে আচলতে ওপৰলৈ গাড়ী একেবাৰে লৈ যাব দিয়ে গতিকে তালৈ লৈ গ'লোঁ আৰু ইয়াৰ দেৱালবিলাকত আচলতে ইমান ধুনীয়াকৈ ফটোবিলাক ফ্ৰেম কৰি লগাই থৈছে খুব ধুনীয়া লাগিছে আচলতে দেখিবৰ কাৰণে বলক তেন্তে আপোনালোকক দেখাই আছোঁ আৰু ইয়াত আচলতে সৰুকৈ তেওঁলোকে দোকান কিছুমান দিছে যিসকলে দৰকাৰ হয় তেওঁলোকে ল'ব পাৰে বস্তু আৰু ইয়াত আচলতে ষ্টেপ বহুত বেছি আছে 300 মানে 200 to 300ৰ ভিতৰত আচলতে ষ্টেপ আছে খুব বেছি ধুনীয়া লাগিলে আচলতে গৈ পেলাই অভিজ্ঞতাটো খুব বেছি ধুনীয়া আৰু এভাগ মূৰ্তি বনাই আছে সম্ভৱ পৰশুৰামৰে হ'ব লাগে আৰু ইয়াৰ পৰা
পাহাৰখন ইমান ধুনীয়াকৈ দেখি নৰাইজ আৰু ওপৰলৈ উঠি আহি এনেকৈ প্ৰসাদৰ টোপোলা বনাই বনাই থৈছে তেওঁলোকে আৰু আপোনালোকে প্ৰসাদৰ মানে শৰাই নলওঁ বুলি ভাবিলেও আপোনালোকে মানে ধূপ লগাব পাৰে আৰু এই ব্ৰিজখন চিনি পাইছেনে এই ব্ৰিজখন হৈছে আমি নগ'লোঁ বাৰু তালৈ এই ব্ৰিজখন হৈছে য'ত আমাৰ জুবিন দাই গাইছে দিন জ্বলে ৰাতি জ্বলে গানটোৰ শ্বুটিং কৰিছিলে তাত আৰু ইয়াত লিখা আছে পৰশুৰাম কুণ্ড আৰু ব'লক ৰাইজ দেখাই আছোঁ তেন্তে ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পালোঁহি আৰু পৰশুৰাম কুণ্ড আৰু হিষ্ট্ৰী আচলতে কাকো ক'বই নালাগে সকলোৱে জানেই আৰু খুব বেছি ভাল লাগিলে চাওঁ আহক দেখাওঁ আপোনালোকক আৰু পৰশুৰাম কুণ্ডৰ একেবাৰে কাষতে এই মন্দিৰভাগ তাতে স্থাপন কৰা হৈছিলে আৰু তাতে ধূপ চাকি দিব পৰা যায় আৰু আমি নেক্সট ডেষ্টিনেশ্যনলৈ গৈ আছোঁ পুনৰ এটি ব্লগত লগ পাম তেতিয়াহ'লে বাই বাই লাভ ইউ অল